নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মাজুলীৰ অনন্যাৰ অন্য এটি ভ্লগলৈ। আজি মই গৈ আছো এখন বিয়া খাবলৈ, গতিকে আপোনালোকক দেখুৱাই গৈ থাকিম মই ক'ত যাওঁ, কি কৰোঁ, কেনেকৈ থাকোঁ। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। এতিয়া সকলোবিলাক ওলাইছে যাবলৈ, মই অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো। সকলো ৰেডি আৰু এয়া ককাই বেগটো গাড়ী তুলিবলৈ নিলে আৰু এয়া হৈছে আমাৰ ধুনু আজি সখী হৈ ওলাইছে আৰু আমি ওলাইছোঁ সখীৰ সৈতে বিয়া ঘৰলৈ। তেনেহ'লে ব'লক গৈ থাকোঁ বিয়া ঘৰলৈ। আপোনালোকে দেখিব আজিৰ ভিডিঅ'টোত আমাৰ ফালে বিয়াৰ নীতি নিয়ম কেনেকুৱা, আমাৰ ফালে সৰু বিয়া কেনেকৈ পতা হয়। আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি উঠিলোঁ টমটমত আৰু পিছৰ সকল আহি আছে এখন অটোত। পিছৰখিনিও চাই থাকিব। আৰু এয়া বা আৰু ককা আহিছে স্কুটিত আৰু এইটো ৰাস্তাটো মন্ত্ৰ কিমান ধুনীয়া। এয়া ফাইনেলি আমি গাড়ীৰ পৰা নামিলোহি আৰু বিয়াঘৰ ওচৰতে, সেইকাৰণে এখন খোজকাঢ়ি আহিছোঁ আৰু এইফালে এয়া সকলোবিলাক আগবাঢ়িছে। এয়া আমাৰ জেঠায়ে সখীৰ শৰাই সজাই আছে। যিহেতু সখী আহিছে সেইবাবে এয়া হৈছে সখীৰ শৰাই। আৰু এয়া আমি আগবাঢ়িছোঁ বিয়াঘৰৰ দিশে। এয়া কইনাৰ ভনীয়েক আৰু কইনাৰ ভনীয়েকে সখীক ভৰি ধুৱাই দিছে। আৰু ইয়াৰ পিছতে এয়া হৈছে শৰাই সলোৱা পৰ্ব। সখী ঘৰৰ এখন শৰাই আৰু কইনা ঘৰৰ এখন শৰাই, দুয়োখন শৰাই এনেদৰে সলাই লয় আৰু তাৰ পিছতে সখীক আদৰি নিয়া হ'ব ভিতৰলৈ। এয়া কইনা আৰু সখী দুয়োজনী একেলগে বহিল আৰু আমি খাই লওঁ। তাৰপিছত পুনৰ আপোনালোকক লগ পাই আছোঁ। কইনা আৰু সখী সাজু হ'ল গা ধুবলৈ আৰু এয়া দুয়োজনীকে গা ধুবলৈ আগবঢ়াই নিছে। পিছত এয়া দৈ পানী ছটিয়াই গৈছে আৰু এইখন হৈছে সিহঁতৰ বেই। এতিয়া দুয়োজনীয়ে গা ধুব। তাৰ পিছৰখিনি নিয়মো আপোনালোকক দেখুৱাই গৈ থাকিম, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বেইত ঘূৰাৰ পিছত এয়া দৈ পানীখিনি পীৰা দুখনত ঢালি দিয়ে আৰু তাতে কইনা আৰু সখীক বহিবলৈ দিয়ে। তাৰপিছত এয়া হৈছে মূৰত তেল দিয়া পৰ্ব। এটি আঙুঠি আৰু এটা তামোলৰ সৈতে মূৰত এনেদৰে তেল দিয়া নিয়ম কৰা হয়। তাৰপিছত দুয়োজনী সখীয়ে এজনীয়ে আনজনীক মাহ হালধি সানি নোৱাই আৰু তাৰপিছতে ইজনীয়ে সিজনীক গা ধুৱাই দিয়ে। এয়া দুয়োজনী সখীয়ে গা ধুইছে। গা ধুই কাপোৰ সলোৱাৰ পিছত কৰা হয় আমখা দিয়া পৰ্ব। এয়া কইনা আৰু সখী দুয়োজনীকে আমখা দিয়া পৰ্ব কৰা হৈছে। বেইতলৰ সকলো নিয়ম কৰাৰ পিছত এয়া কইনা আৰু সখীক ৰভাতললৈ লৈ যোৱা হয়। बात
বাটেৰে আগুৱা যোন তৰাৰে তোমাক শুনো মনা আকাশত মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ঈশ্বৰৰে দান মৰম সানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ মোৰে প্ৰিয়া कैसी है माया धर के जिया मोरे प्रिया कैसी है माया বিয়ানাম আৰু উৰুলিৰ মাজেৰে এইদৰে কইনা আৰু সখীক সজাই তোলা হয় আৰু তাৰ পিছতে এজন এজনকৈ সকলোৱে নুৱনি দিয়া আৰম্ভ কৰে। নুৱনি মানে হৈছে উপহাৰ আৰু এয়া হৈছে কনাই কোলা লোৱা পৰ্ব। আমাৰ ফালে এয়া কনাই কোলা লোৱা পৰ্ব বুলি কোৱা হয়। ঠাইভেদে হয়তো সকলোবিলাক নিয়ম বেলেগ হয় আৰু এয়া হৈছে কইনাৰ বৰমাক তেখেতে প্ৰথমতে কইনাক উপহাৰ দিছে আৰু তাৰ পিছত বাকীসকলেও এনেকৈ দি যাব। গাঁৱৰ মহিলাসকলে ফূৰ্তি কৰে। এয়া পাউডাৰ পিঠাগুড়ি নাইবা সেন্দুৰ মুখত লগাই দিয়ে আৰু গাত কেতিয়াবা পানীও ঢালে। সেয়া হৈছে ফূৰ্তি। বাটেৰে আগুৱা যোন তৰাৰে তোমাক শুনো মনা আকাশত মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেটি
ৰাত তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ইশাৰাৰে মৰম সানি দিম তোমাৰে দেহত। ইয়াৰে পিছত কইনাগৰাকীয়ে 3টা কেঁচুৱা, 2টা ল'ৰা, এজনী ছোৱালী নাইবা 2জনী ছোৱালী, এটা ল'ৰা কোলাত লৈ এপাক ঘূৰাই হাতত মৰ্টন দি মৰম কৰে। সেয়া হৈছে আমাৰ ফালৰ নিয়ম। আৰু ইয়াৰ পিছত কইনা, সখী, কইনাৰ মাক সকলোৱে এনেদৰে সমাজৰ আগত আঁঠু লৈ সেৱা কৰে। कैसी है माया धर के আৰু এয়া হৈছে কনাই কোলা মোকলোৱা পৰ্ব। কনাই কোলা যিদিনা ছোৱালীজনী শান্তি হয় সেইদিনাই বন্ধা হয়, আৰু যিগৰাকী মানুহে বান্ধে সেই একেগৰাকী মানুহে সেইদিনা কনাই কোলা খুলিবলগীয়া হয়। আৰু এইগৰাকীয়ে এয়া কইনাৰ কনাই কোলা খুলিছে। কনাই কোলাৰ এই টোপোলাটোত কেইডালমান চুলি, এটা সোণৰ মণি আৰু এটা ৰূপৰ পইচা বান্ধি থোৱা থাকে। এনেদৰে বিয়াখনৰ সকলোবিলাক নীতি নিয়মৰ সামৰণি মাৰি শেষত সকলো মহিলাই মিলি বিহু মাৰি ফূৰ্তি কৰে। বিয়াৰ শেষ পৰ্যায় পালেহি আৰু এয়া আমি যাবলৈ ওলালোঁ। এইফালে এয়া কইনা আৰু সখী ওলাই আহিছে আৰু বাকীখিনি মানুহ আমাৰ আগবঢ়াবলৈ আহিছে। ঠাই ভেদে নীতি নিয়মৰ বহুটোৱে সাল সলনি থাকে। আমাৰ ফালে হোৱা নিয়ম কিছুমান মই যিখিনি জানো সেইখিনি কোৱাৰ চেষ্টা কৰিলোঁ। এয়া আমি ওলাই আহিলোঁ বিয়াঘৰৰ পৰা। যদিহে আজিৰ ব্লগটো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।